হেল্ল' বন্ধুসকল, ভোডাফোনৰ বিজ্ঞাপনত থকা এই কাৰ্টুনকেইটা নিশ্চয় আপোনাৰ মনত আছে কিজানি। কিন্তু আপুনি জানেনে এই কাৰ্টুনকেইটাক কি বুলি কোৱা হয়? ভাৰ্জিন ট্ৰীৰ পূজাৰ কথা আপুনি শুনিছেনে? ভাৰতৰ এটা ইউনিভাৰ্চিটিত এই পূজা কৰা হয়। কিন্তু কিয়? বিহাৰত পাকিস্তানৰ মানুহক দিয়া হয় নাগৰিকত্ব, আৰু জাপানৰ বাছ ড্ৰাইভাৰসকলে নিজৰ দৰমহা বঢ়াবৰ বাবে কৰা আন্দোলনত বাছ চলোৱা বন্ধ নকৰে, অন্য এটা উপায়হে ব্যৱহাৰ কৰে। জানি আচৰিত হ'ব। আহক জানো এই সকলো কথা। নমস্কাৰ বন্ধুসকল, মই যিমান এটা নজনা কথা নামৰ চেনেলটোলৈ স্বাগতম, য'ত আমি জানো কিছু নজনা কথা। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক। এনেধৰণৰ ভিডিঅ' সকলোতকৈ আগত পাব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভোডাফোনৰ বিজ্ঞাপনত থকা এই কাৰ্টুনকেইটা নিশ্চয় মনত আছে কিজানি। সিহঁতক জজছ বুলি কোৱা হয়। সিহঁত আচলতে এনিমেটেড নহয়, সিহঁত মানুহ হয়। সিহঁতক বিশেষ ৰূপত ডিজাইন কৰা কাপোৰ পিন্ধোৱা হয়। আচৰিত ন? মই সিহঁতক পুতলা বুলিয়ে ভাবি আছিলোঁ। আৰু আপুনি ভাৰ্জিন ট্ৰীৰ পূজাৰ কথা শুনিছে? দিল্লীৰ হিন্দু ইউনিভাৰ্চিটিত ভেলেণ্টাইন ডে' দিনা ছিংগল ল'ৰাসকলে এই ভাৰ্জিন ট্ৰীৰ পূজা কৰে। এই ইউনিভাৰ্চিটিৰ হোষ্টেলত থকা ল'ৰাসকলে এই পূজা কৰে নিজৰ জীৱনত প্ৰেমিকা পাবৰ বাবে। আচৰিত ন? এই কথা শুনি এইটো ডাইলগ মনত পৰি গ'ল। অৱশ্যে এই পূজাক লৈ বহু বিতৰ্ক আছে। এই পূজাত গছত হিন্দী চিনেমাৰ হিৰ' হিৰ'ইনৰ ফটো লগাই এই পূজা কৰা হয়। বিহাৰত পাকিস্তানত বাস কৰা মানুহক দিয়া হয় নাগৰিকত্ব। শুনি আচৰিত পাইছে নহয়নে? নাই, আচৰিত নহ'ব। এইখন আমাৰ ইমৰান খানৰ পাকিস্তান নহয়। আচলতে বিহাৰত পাকিস্তান নামৰ এখন গাঁও আছে। বিহাৰৰ পুনিয়া জিলাত পাকিস্তান নামৰ এখন গাঁও আছে, য'ত 250তকৈ বেছি মানুহে বাস কৰে। আৰু জানি আচৰিত হ'ব যে এই গাঁৱত এজনো মুছলমান মানুহ নাই। এই গাঁওখনত থকা বুঢ়া মানুহসকলৰ মতে ভাৰতৰ স্বাধীনতাৰ সময়ত হোৱা ভাৰত পাকিস্তানৰ বিভাজনত সেই গাঁৱৰ সকলো মানুহে পাকিস্তানলৈ গুচি যায়। সেইবাবে এই গাঁওখনৰ নাম পাকিস্তান হয়। ইয়াতকৈ আচৰিত কথা কি জানেনে? পাকিস্তানতো হেনো বিহাৰ নামৰ এখন গাঁও আছে। অৱশ্যে এই গাঁওখনৰ নাম বিহাৰ কিয় পৰিল মই নাজানো। এই কথাটোতো আমাৰ এওঁৱে জানিব। আন্দোলন বা হৰতাল কৰিলে আমাৰ দেশত সকলো বন্ধ কৰি দিয়া হয়। যেনে যদি অসম বন্ধ হয় তেতিয়া সকলো বন্ধ কৰি দিয়ে। যেনে দোকানৰ পৰা ধৰি লৈ গাড়ী মটৰ সকলো বন্ধ কৰি দিয়ে, নহয়নে? যাতে চৰকাৰে সিহঁতৰ দাবী মানি লওক, সেইবাবে নহয়নে? কিন্তু জাপানৰ বাছ ড্ৰাইভাৰসমূহে নিজৰ দৰমহা বঢ়াবৰ বাবে আন্দোলন কৰিলেও নিজৰ কাম বন্ধ নকৰে। মানে সিহঁতে গাড়ী চলোৱা বন্ধ নকৰে। সিহঁতে এটা কাম কৰে, সিহঁতে যাত্ৰীসমূহৰ পৰা পইচা নলয়, যাৰ বাবে সিহঁতৰ আন্দোলনৰ কাৰণে অন্য মানুহ আৰু অন্য যাত্ৰীসকলৰ কোনো অপকাৰ নহয়, আৰু চৰকাৰে সিহঁতৰ দাবী মানি ল'বলৈ বাধ্য হয়। বাহ, ইয়াকে কয় सरजी व्हाट एन आइडिया सरजी। আমাৰ দেশৰ মানুহসকলে বহু কথা শিকিবলগীয়া আছে জাপানীসকলৰ পৰা, নে কি কয়? ये बड़ी अच्छी बात कही आप। বাৰু যি কি নহওক বন্ধুসকল, কেনে লাগিল এই ফেক্টকেইটা জানি? এই ফেক্টকেইটাৰ ভিতৰত সকলোতকৈ কোনটো ভাল লাগিল মোক কমেণ্ট কৰি জনাব। ভিডিঅ' যদি ভাল লাগে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ। মই লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ, গুড বাই।